নমস্কাৰ সকলোকে স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল নিকিতাস ব্লগলৈ। আজি মই সেম মেকআপৰে এটা বস্তু লৈ আহিছো যোনটো খুব কমন আচলতে লেকমি বুলি ক'লে আচলতে আমি খুব আগৰ পৰা বস্তুটো দেখি আহিছো বা কোনবা যদি সৰুৱেও বস্তুটো চাই আছে মোৰ ভিডিঅ'টো ডেফিনেটলি নিজৰ মাহঁতক আমি দেখিছো লেকমিৰ বস্তু ইউজ কৰা বা আমি সৰুৰ পৰা শুনিছো যে লেকমিৰ বস্তু হ'লে খুব ভাল হয়। মানে আমাৰ এটা লেকমিৰ ওপৰত এটা ব্লাইণ্ডলি এটা বিশ্বাস আছে আচলতে। সো তাৰে এটা মই প্ৰডাক্ট লৈ আহিছো আচলতে এইটো দেখা পাইছে ন লেকমি এনৰিচ মেট লিপষ্টিক হয়। এইটো পেকেজিংটো এনেকুৱাকৈ আহে আচলতে সিলভাৰ কালাৰ পেকেজিঙত আহে। আপোনালোকে দেখা পাইছে যদি গোটেই পেকেজিংটো মই এবাৰ ঘূৰাই পকাই দেখাই দিছোঁ বৰ ভালকৈ বা দেখা পাইছেনে নাই। চ' এইটো হিন্দুস্তান ইউনিলিভাৰৰ প্ৰডাক্ট হয় আচলতে আৰু এটা টোল ফ্ৰী নাম্বাৰো লিখা আছে মুম্বাইত লিখা আছে অফিচ। মুঠতে এইটো 4.7 গ্ৰামৰ হয় আচলতে আৰু এইটোৰ প্ৰাইচটো আপোনালোকৰ 285 হয় আৰু এইটো মেড বুলি কৈছে। মেড বুলি কোৱাৰ লগে লগে আমি কি বুজো যে মানে বস্তুটো বহুত দেৰি ষ্টে কৰিব আৰু কিবা খালেও মানে নাচাব। বৰ্তমান মই এইটো লিপষ্টিকে অলপমান লগাই থৈছোঁ আচলতে এবাৰ লগাই থৈছোঁ। মোৰ কালাৰটো আচলতে অলপ অৰেঞ্জ টাইপৰ। ইয়াতে মোৰ নাম্বাৰটো হৈছে আপোনাৰ RM18 ৰেড মেট 18 কিন্তু এইটো ৰেড নহয় আচলতে এইটো অৰেঞ্জ টাইপৰ পৰে। মই ভিতৰখিনি আপোনালোকক দেখাবলৈ যত্ন কৰিম। ইয়াতে কিন্তু লিখা আছে এনে লিপষ্টিকটো লেকমি এনৰিচ মেট লিপষ্টিক কভাৰ্ছ ইউৰ লিপছ উইথ পিয়'ৰ ইণ্টেন্স কালাৰ ইন এ স্মুথ মেট ফিনিছ টেক ইউৰ পিক ফ্ৰম শ্বেডছ ডেট ৱেৰ ডিজাইন টু শ্বুট ইণ্ডিয়ান স্কিন টোনছ। বহুতকেইটা শ্বেড আহে নিশ্চয় ডেফিনেটলি চব লিপষ্টিকৰে আহিব। চ' মই আপোনালোকক দেখাবলৈ যত্ন কৰিম। এইটো হয় ইনাৰ পেকেজিংটো অলপমান বেলেগ হয় আচলতে। আগতে লেকমিৰ প্ৰডাক্টবিলাক পিংক কালাৰত আহিছিলে পিঁয়াজৰ যোনটো কালাৰ সেনেকুৱা টাইপত আহিছিলে বক্সটো। আজিকালি এইটো হয় আপোনালোকৰ মেট। এতিয়া এটা চেটিনো আহে চেটিনটো মানে লগাই খুব স্মুথ লাগে কিন্তু সেইটো বেছি দেৰি নিটিকে। মই সেইটো ইউজ কৰি পাইছোঁ কিন্তু এইটো টিকে কিন্তু এইটো আপোনালোকৰ ইমান বেছি নিটিকে যে 6-7 আৱাৰ্ছ 12 আৱাৰ্ছ নহয়। এইটো 3-4 আৱাৰ্ছ যদি আপোনালোকে একো নাখাই পেলাই থাকে তেতিয়া কিন্তু থাকিব তেতিয়া 5-6 আৱাৰ্ছৰ ওপৰত যাব। কিন্তু এইটোক এনেই যদি আপোনালোকে খাই চাই থাকে মানে পূৰা নৰ্মেল ইউজ কৰি থাকে পূৰা তেতিয়া কিন্তু আপোনালোকৰ এইটো 3 বা 4 ইয়াৰ্ছে ষ্টে কৰিব। মই যিখিনি গম পাইছোঁ মানে মই যিখিনি ইউজ কৰি গম পাইছোঁ সেইখিনিয়ে মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ আচলতে। আৰু মোৰ কালাৰটো এইটো হয় যদি আপোনালোকে দেখা পাইছে মই আপোনালোকক অলপমান হাতত লগাই দেখাম। আশা কৰিছোঁ আপোনালোকে মোৰ কালাৰটো দেখা পাইছে। এইটো আচলতে অলপমান অৰেঞ্জ কালাৰ টাইপ হয় অৰেঞ্জ পিংক মিক্স টাইপ যেন পাওঁ যদি মোৰ কালাৰটো ভাল লাগে এইটো। আৰু নহ'লে বেলেগ বেলেগ কালাৰো আছে আপোনালোকে অনলাইনো চাব পাৰে। অনলাইনত অলপমান কমতে আহে কিন্তু ডেলিভাৰী চাৰ্জ লগাই চাগে একেই হৈ যায় মই ভাবোঁ। চ' প্ৰডাক্টটো আছিলে এনেকুৱা নাম্বাৰবিলাক ইয়াতে লিখা থাকে। মোৰটো RM18 হয়। চ' আপোনালোকে যদি বিচাৰে এইটো কিনিব পাৰে চব দোকানতে এভেইলেবল থাকিব যিহেতু লেকমিৰ প্ৰডাক্ট হয়। আৰু মই যিটো গম পালোঁ সেইটোৱে ক'লোঁ। মুঠতে এইটো 3-4 ঘণ্টাতকৈ কিন্তু বেছি আপোনালোকৰ নিটিকিব। কিন্তু চব লিপষ্টিকৰ এটা ফৰ্মুলা আছে কি তাৰ ওপৰত অলপমান পাউডাৰ লগাই ল'লে জেনেৰেলি টিকে। সেইটো আপোনালোকে ইচ্ছা কৰিলেই কৰিব পাৰে নকৰিলেও নাই। কিন্তু এনেই কিন্তু লিপষ্টিকটো 3-4 আৱাৰ্ছতকৈ বেছি নাযায় যদি আপোনালোকে নৰ্মেল খাই বৈ থাকে। আৰু যদি খাই বৈ নাথাকে তেনেহ'লে 6 আৱাৰ্ছলৈকে থাকিব পাৰে। চ' মোৰ প্ৰডাক্টৰ ভিডিঅ'টো এইটোৱে আছিলে। যদি মোৰ ভিডিঅ' চাই ভাল পায় প্লিজ লাইক কৰিব ছাবস্ক্ৰাইবত বেল আইকনটো টিপি দিলে ছাবস্ক্ৰাইব হৈ যাব আচলতে। যদি কোনোবাই নাজানে মই বুজাই দিছোঁ। যদি বিচাৰে ছাবস্ক্ৰাইব কৰিব পাৰে তেতিয়াহে মোৰ চব ভিডিঅ'ছ আহিব। থেংক ইউ।